নমস্কাৰ কি খবৰ আপোনালোকৰ আপোনালোক সকলোকে মই জুৰিস্মিতাই স্বাগতম কৰিছো মোৰ চেনেলটোত যাৰ নাম হৈছে জুৰিস্মিতা ভ্লগছ আজি আমাৰ মাজত আছে মোৰ কাজিন ভাইটি গীতাৰ সো আজি গীতাৰ্থই আমাক ক'ব হি কেনেকে 97 কেজিছৰ পৰা 75 কেজি লকে 2 মান্থছত কমাইছে সো বলকচোন শুনো তাৰ পৰা সো কোৱা গীতাৰ তোমাৰ weight lossৰ কথা সো ফ্ৰেণ্ডছ মই মোৰ ইয়াতে গুৱাহাটীত আহিব মোৰ 5 মাহ হৈছে মই এই লকডাউনৰ ভিতৰতে মই আহিছোঁ মানে সো মানে যেতিয়া বম্বেত আছিলোঁ ফ্ৰেণ্ডছ মানে মই ফাষ্ট ফুড খাইছিলোঁ বেছি ফাষ্ট ফুড খাইছিলোঁ বাহিৰৰ মানে কিবা বৰা পাও কিবা পাও ভাজি সব তেলত ভাজা तेलते মানে तेल में सब तैरते रहे थे इतना खा के मतलब लास्ट में जाके मैं ही तेल जैसा पूरा फूक गया पूरा মানে কি ফ্ৰেণ্ডছ সো মই অভাৰৱেট হৈ গৈছিলোঁ মানে মই 95 প্লাছ অলমষ্ট 97 ক্ল'জ টু 100ৰ পৰা মানে খালি 3 কেজি মানে ইমান অভাৰৱেট হৈ গৈছিলোঁ মানে পিছত কিন্তু মোৰ ভণ্টিয়ে মোৰ টিপছ দিছে অলপ এইটো টিপছ ফ'ল' কৰিলে মই 2 মান্থছত মানে 20 কিলো পুৰা কাম মানে হৈ গৈছিল বেয়া নাপাব ফ্ৰেণ্ডছ মই ভাঙা অসমীয়া কৈ আছোঁ অলপ হিন্দী আৰু অসমীয়া এনে অলপ মিক্স কৰি পেলাই কৈ আছোঁ আই হোপ আপোনালোকে বেয়া নাপাব সো ফ্ৰেণ্ডছ মই ইয়াতে আপোনালোকক ইয়াৰ পিকচাৰ বা ভিডিঅ' মই দুইটাই দিব চেষ্টা কৰিম বিচাৰিব লাগিব কাৰণ হ'লটো টাইম কেইদিনমান খিনোৱা সো মই গীতাৰ্থৰ শকতৰ ফটো ইয়াতে মই আপোনালোকক দি দিম আৰু আপোনালোকক জনাম যে সি কি খাইছিলে আৰু কি কৰিছিলে সো বলকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো Missing someone ऐसा कोई साथी हो ऐसा कोई प्रेमी हो प्यास दिल की बुझा जाए अंबर पर चांद जब आए प्यार बरसाए हमको तरसाए ऐसा कोई साथी हो ऐसा कोई प्रेमी हो प्यास दिल की बुझा जाए पर्वत जब चूमते हैं अंबर को प्यासा प्यासा अंबर जब चूमता है सागर को সাইক্লিং কৰিছিলে এই বন্ধটো এতিয়া জিম সব বন্ধ আছিলে হি ডায়েটটো পুৰা ঠিকে ফলো কৰি আছিলে আৰু লগতে তুমি সাইক্লিংও কৰিব গৈছিলা मैं उठता था सुबह के 6 बजे उठ के मैं 2 गिलास गरम पानी खाइছিলোঁ আৰু পিছত ग्रीन टी उसके साथ ग्रीन टी लेता था नींबू डाल के थोड़ा फिर नाश्ता अगर करना है तो आप कर सकते हैं 8:30 से 9 बजे के बीच में वो अच्छा रेंज है फिर और एक बात बताता हूँ ये जो टाइमिंग हम लोग बता रहे ना ये टाइमिंग प्लीज़ फॉलो कीजिएगा क्योंकि ये टाइम फॉलो करने से ही माने वेट लॉस माने हल्को इजीली हो जाए फ्रेंड्स और बॉडी भी हेल्दी रहता है अच्छा भी है टाइमिंग में खाना खाना सो 8:30 से 9 बजे मेरा नाश्ते का टाइमिंग था अगर 12 बजे फिर नींबू अदरक पानी आप ले सकते हैं नींबू पानी फैट्स बहुत काटता है फ्रेंड्स दिन में 2 गिलास नींबू पानी पिया बहुत है वही गरम का भी मौसम है आप तो जानते हैं 3 दिन से अभी बहुत गर्मी आ रहा है वही सो 12 बजे नींबू अदरक पानी पी सकते हैं आप और फिर लंच करना है तो 1:30 से 2 बजे कीजिए फिर लंच में थोड़ा ऐसे बॉयल छोटा मोटा बॉयल खा सकते हैं थोड़ा राइस वाइस ऐसे कुछ सब्जी वब्जी थोड़ा खा सकते हैं और फिर আৰু এইটো দৈটোও খাব यस दही बहुत ঘৰত পাতা দৈটো খাব दही फैट्स काटता है आप तो क्वांटिटी थोड़ा हिसाब में देखेगा क्योंकि क्वांटिटी बहुत मायने रखता है খাবলে সবে লাগে সবে খাব লাগে খালি কোয়ান্টিটি আপোনালোকে কম কোয়ান্টিটিত খাব फिर शाम के 5 बजे आप नाश्ता कर सकते हैं 4:30 से 5 बजे अच्छा रेंज है 5 बजे मान लीजिए स्प्राउट्स खाया कुछ छोटा मोटा कुछ चना वना थोड़ा बॉईल करके चबा लिया खा लिया फिर डिनर में थोड़ा एकदम लाइट लीजिएगा एकदम बॉयल सब्जी लेके सिंपल आपको बताएंगे आपको तो जैसे कि उन्होंने बताया अगर आपको पसंद आए तो कमेंट कीजिए हम लोग
डाइट बता देंगे वीडियो में सो কিন্তু আপোনালোকে যদি বিচাৰে যে আমি দুইজনে কি ডায়েট ফলো কৰিছিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে জনাব যদি আপোনালোকে ভাল পায় আৰু জানিব বিচাৰে তেন্তে নিশ্চয় আমি আৰু এটা ভিডিঅ' লৈ আহিম যোনটো অকল ডায়েটৰ ওপৰতে হ'ব আৰু মই কোনো নিউট্ৰিচনিষ্ট নহয় আমি দুইটাই যিখিনি ফলো কৰিছোঁ সেইখিনি দি আমি ছেটিছফাইড মোৰ ভাইটি আৰু মই যিখিনি কৰিছোঁ আমাৰ বডিত শ্বুট কৰিছে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু আমি ভাল ৰিজাল্ট আমাৰ লাভ পাইছোঁ হৈছে মানে আমাৰ লাভ হৈছে प्रॉफिट हुआ ফ্ৰেণ্ডছ অকল গীতাৰ্থই নহয় ময়ো একচুৱেলি যেতিয়া মই ক্লাছ 12 আছিলোঁ হাই ছেকেণ্ডেৰী যেতিয়া দি আছিলোঁ তেতিয়া ময়ো যেতিয়া ফাইনেল এক্সামৰ সময়ত যে আমাৰ 2 মান্থছ বা 1.5 মাহমান যে আমাক বন্ধ দিয়ে পঢ়িবলৈ চ' সেই হলিডেত মানে মই খাইছিলোঁ পঢ়িছিলোঁ খাইছিলোঁ পঢ়িছিলোঁ শুইছিলোঁ এই তিনিটা কামেই কৰি আছিলোঁ আৰু ময়ো একদম মানে শকত হৈ গৈছিলোঁ আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি আৰু জানিব বিচাৰিছে আমাৰ ডায়েটিঙৰ কথা তেন্তে প্লিজ কমেণ্ট কৰিব মই কিছুমান আপোনালোকক এক্সাৰচাইজো দেখাম পিছলে আৰু ভিডিঅ' এনেকৈ বনাই যাম এপিসোড হিচাপত বনাই যাম আৰু ঘৰতে কি কি এক্সাৰচাইজ কৰিব পাৰে আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ लाइक शेयर सब्सक्राइब कीजिए फ्रेंड्स আৰু লগতে থকা বেল আইকনটো টিপিব আনটিল দেন ষ্টে হ্যাপি स्टे पॉजिटिव बाय बाय फ्रेंड्स বাই Subscribe to Jurishmita Vlogs and don't forget to press the bell icon so that you stay notified whenever I post new videos. Joy Ayahom.